নমস্কাৰ বন্ধুসকল, কি খবৰ? টিকটক এপছত ছোৱালীবিলাকৰ যি কাৰাকাণ্ড দেখি আহিছো, কিন্তু তাৰ মাজতে দুটামান ল'ৰাৰ কাৰাকাণ্ড আজি চাব বিচাৰিছা যদি ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু দেখিবলৈ পাবা এনেকুৱা কেইটামান মক্কেল যিকেইটা মক্কেলে টিকটকটোক একেবাৰে গেলাই পেলাইছে। গতিকে এইকেইটা মক্কেলক আজি ভালদৰে এজাই দিহে এৰিম আৰু। कौन है ये लोग? कहां से आते हैं? তো ইহঁতক কিটা কালি এটা দেও, এইকেইটা ইমান মজা গান গাইছে, এইকেইটা কালি এটা দে মিঠাতেলৰ বটল লৈ এইকেইটা দেশ জয় কৰিবলৈ আহিছে। হাঁহ বেঙেনা কেইটা এইকেইটা কাণৰ পৰা ফালি দিব লাগে। এইকেইটা টিকটক ইউজাৰ দেখাব লাগিছে, টিকটকত ভিডিঅ' মানে ফালি দি তহঁতি তই কাণৰ পৰা ফালিব 32টা দাঁত হ'ল কি 33টা দাঁত হ'ল কি যাব। শুনা বন্ধুসকল, মদ ভাং খোৱা যেটা হাৰামি নহয়, হাৰামি এইকেইটা যিকেইটা ছোৱালীৰ লগত চিনি খায়, আজি এজনীৰ লগত কাইলৈ এজনীৰ লগত, সিহঁতিকেইটাহে হাৰামি। মদ খোৱা ছোৱালী হাৰামি কোন শিকাব নালাগে, তো মচনতে গম পায় হাৰামি কোন। ফকতীয়া লেটেঙা কোবোৱা ভিডিঅ' বনাই ভিডিঅ' নামত ফাল্টামি কৰিবলৈ আহক, টিকটক ইউজাৰ দেখাবলৈ আহক, পালৰ ভিডিঅ' বনাইছ, তোৰ দাঁত ভাগি তোৰ মাটিত পৰিব। আশীৰ্বাদ কৰিছো ঐ ছোৱালী পাগল, তই যেনেকে কান্দিছ নহয়, ছোৱালী জনম জনমলৈ তোৰে হ'ব যেন পাইছো। মক্কেল চালা ফাল্টু ভিডিঅ' বনাবলৈ আহক, ফকতীয়া চালা। ছোৱালী যোৱাত কান্দি মৰিবি নেকি? নে ফকতীয়া ভিডিঅ' বনাই মানে ফেমাছ হ'বলৈ বিচাৰিছ? নিজৰ বুদ্ধি খাবতিলো এবাৰো নাজানিলো, তুমি যে মোৰ নোহোৱা। মৰম যদি এনে হয়, প্ৰতাৰণাই যদি হয়। এইডোখৰ কম নহয়, ওলোপা মতলে কান্দি আছে। কান্দি ছোৱালী পতাব বিচাৰিছ নে কিন্তু তই? টিকটক এপছটো মৰিবা নি গেলাবি মানে কান্দি কান্দি? পগলা হ'লি নেকি তই? কামৰ পৰা ফালি দিম তোক। পকতীয়াকে ভিডিঅ' বনাই কান্দি কান্দি তই পগলা লিখাকে ছোৱালী পতাব নালাগে। কোনোবা এজনী চাই বিয়া পাত, নহ'লে মই এজনী চাই দিছো, এইজনী ল বিয়া পাত। দেখিবনে মই ধুনীয়া হয় নে নহয় কোৱা, নহয় কোৱা। अरे कहना क्या चाहते हो? खोपड़ी तोड़ ओ सनम बोलो ना, तू मेरी पहला पहला प्यार हो। ओ सजन बोलो ना। ৰাতিপুৱাই শুই উঠি মুখ ধুলি নে বাঢ়ি মুখে ভিডিঅ' আৰম্ভ কৰি দিলি? ফকতীয়াৰ জাত খাই খোৱা বেঙেনা, তই ফালিবি টিকটক ভিডিঅ' বনাই। তোৰ এতিয়া ফকতীয়া ভিডিঅ' দেখি মই পাগলে হৈ গ'লো আৰু তোৰ ভিডিঅ' চাবলৈ মন নাই আৰু। আজিলৈ ভিডিঅ'টো ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু মোৰ নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।